তো মেট্ৰিক দিয়া যিমানবোৰ ছাত্ৰ ছাত্ৰী আছে তোমালোকে হয়তো গম পাইছা যে তোমালোকৰ ৰিজাল্ট অহাকালি অৰ্থাৎ 6 জুন তাৰিখে দিব। তোমালোকে বহুত ইউটিউবত ভিডিঅ' চাইছা, সেইবোৰত কৈছে যে তোমালোকে এপৰ দ্বাৰা গম পাবা বা কিছুমান ৱেবছাইটত যায়ো তোমালোকৰ ৰিজাল্টসমূহ সকলোতকৈ প্ৰথমতে চাব পাৰিবা, অৰ্থাৎ 9 বজাত চাব পাৰিবা, বা কিছুমানে কৈছে যে SMSৰ জৰিয়তেও তোমালোকে নিজৰ ৰিজাল্টসমূহ পাই যাবা। তো মই আজি এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হ'ল যে এই যে SMSৰ কথা কৈ আছে তোমালোকৰ, SMSটো আচলতে কেনেকৈ চাবা তোমালোকে, আৰু কি মানে সকলোবোৰ চিমৰ কাৰণে উপলব্ধ নে কোনোবা এখন নিৰ্দিষ্ট কোম্পানীৰ চিমৰ কাৰণে উপলব্ধ। তোমালোকক কৈ দিওঁ যে তেওঁলোকে হয়তো ভিডিঅ'বোৰ বনাওঁতে মানে বেলেগ ইউটিউবাৰৰ কথা কৈছোঁ, ভিডিঅ'বোৰ বনাওঁতে তেওঁলোকে ভালদৰে কৈ দিয়া নাই যে এইটো অকল BSNL চিমৰ বাবেহে সেৱাই উপলব্ধ কৰি দিছে। মানে যিবিলাক BSNL ইউজাৰ্ছ আছে সেইসকলে SMS কৰি ৰিজাল্টসমূহ চাব পাৰিব, বাকী জিঅ' হওক, এয়াৰটেল হওক বা ভোডাফোন হওক, আন চিমবোৰে এই SMSৰ জৰিয়তে ৰিজাল্টসমূহ চাব নোৱাৰিব। তোমালোকক মই এটা বস্তু দেখাই লৈছোঁ প্ৰথমতে, সেইটো তোমালোকে চাই লোৱা। চোৱা, এইটো তোমালোকে দেখিবলৈ পাইছা স্ক্ৰীনত, অকল BSNL ইউজাৰ্ছৰ কাৰণে এইটো কি দিছে, টাইপ SEBA 20 অকণমান স্পেচ দি কিনে ৰোল নাম্বাৰটো বহাই তাৰপাছত তোমালোকে এই মেছেজটো 57766 এই নাম্বাৰটোলৈ চেণ্ড কৰিলে অকল BSNL ইউজাৰ্ছখিনিয়ে, অৰ্থাৎ যাৰ BSNL চিম আছে সেই BSNL চিমৰ থকা মানুহখিনিয়ে এই নাম্বাৰটোত SMS কৰিলে তেওঁলোকৰ ৰিজাল্টসমূহ পাব। বাকী চোৱা, আইডিয়া, জিঅ' আৰু ভোডাফোন বা এনেকুৱা ধৰণৰ বেলেগ আন কোম্পানীৰ চিমসমূহৰ বাবে কোনো ধৰণৰ আপডেট এতিয়ালৈকে সেৱাই দিয়া নাই। তো তোমালোকে এইটো ভুল নকৰিবা। তোমালোকে যদি নিজৰ জিঅ' চিমখনেৰে ট্ৰাই কৰি থাকা, তোমালোকে ৰিজাল্টটো নোপোৱা, ঘৰত বা কাৰোবাৰ ওচৰত যদি BSNL চিম আছে, এই চিমখনেৰে তোমালোকে এই SMSটো ৰোল নাম্বাৰটো বহাই, মই ধুনীয়াকৈ স্ক্ৰীনত দেখাই দিছোঁ কিদৰে টাইপ কৰিব লাগিব, তোমালোকে এই টাইপ কৰি SMSটো চেণ্ড কৰিব পাৰিবা। এতিয়া তোমালোকে হয়তো এপটোৰ কথা জানাই, তাৰপিছত মই এপটোৰ বিষয়ে অলপমান কৈ দিছোঁ, ভিডিঅ'টো অকণো স্কিপ নকৰিবা। যদি প্ৰথমবাৰ চাই ছাবস্ক্ৰাইব কৰিবা, এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ তোমালোকে আগতীয়াকৈ পাবা। তো তোমালোকে এপটো পাবলৈ প্ৰথমতে প্লে ষ্ট'ৰত গৈ SEBA ৰিজাল্ট 2020 দেখিবলৈ পাইছে, এনেকৈ চাৰ্চ কৰি দিবা। তাৰপিছত এনেকৈ এপটো আহি যাব, তাৰপিছত তোমালোকে ইনষ্টল ক্লিক কৰি ইনষ্টল কৰিব পাৰিবা। তাৰপিছত তোমালোকে কেনেকৈ কৰিব লাগিব চাই লোৱা। প্ৰথমে তোমালোকে নিজৰ মোবাইল নাম্বাৰেৰে এপটো ৰেজিষ্টাৰ কৰি ল'ব লাগিব। তাৰপিছত তোমালোকৰ ৰোল নাম্বাৰসমূহ বা এইটো যেনেকৈ কোড থাকে, এটা কোডটো টিপি বহাই কিনে তোমালোকে গেট ৰিজাল্ট কৰি কিনে তোমালোকে এই সম্পূৰ্ণ ৰিজাল্টবোৰ পাই যাব। এটা মই এক্সাম্পল হিচাপত দেখাই দিছোঁ, এনেকুৱা ধৰণৰ ৰিজাল্টবোৰ তোমালোকে সম্পূৰ্ণ মাৰ্কশ্বিট সহকাৰে আহি যাব। তো আজি ভিডিঅ'টো এইখিনি আছিল। যদি ভাল লাগিল এটা লাইক কৰিবা আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া, কাৰণ কালি 9টা বজাত মেট্ৰিকৰ ৰিজাল্ট দিবই। তো 9টা বজাৰ আগতে এই ভিডিঅ'টো সকলোৱে পাব লাগিব। তো তোমালোকে ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰি দিয়া। আজিলৈ এইখিনি আছিল। বাই বাই।